হা ৰহিলাকে দেখোন বিয়া পাতিম মই আইয়া কি আইয়া হেতৰে মোৰ ৰহিলাকে বিয়া কৰাম বুলি ভাবি আছা তই তুমি ভাত খাইছা না না খালো ভাত হয় নেকি ই খাইছি না নাই নাই ই খোৱা ই নাই যাও যাও মানুহ বহুত আছে যাও যাও আহা মাই মল্লু জালা জালা মাই জালা জালা দছি এই বিছি দেও ৰ ঘুমাই তক বোলে জ্বালা ধৰছি চাও চাও মই গম পাই চিনি লৈ আছো চাও মই মুখে মাংস ভাল পাবি দে ৰচোন মাংসে জ্বলা দছি তই কেনেকে গম পালি এ বাই এই বিয়াৰ দিনা আনিলে প্ৰশ্ন নকৰবি দে আৰু এটা কথা জানানে তই ইকৰাম ৰহে বাপা কাষত শুনি বহি আছে তো দেখিছা না লাজত ফেলবি খচা মাৰি নাক ধৰা ভাঙি দিম ও মাই এর কথা গিলে হানত ডাল মে কুছ কালা এখন দিয়ে খাই থাকবি ভাল হৈ যাব দে তই যা তুমি ভাত খাইছা না নাই খাৱা আহা মন লগত আহা ভাল পোৱা নাই দেখোন মাই কি কৰা যায় মাই ও মাই অ বৌ কি খাইছা ঐ চেনিয়ে বাপা চেনি কি খাইছা আনটো দংকলৰ পানী গিলা খাই কিবা জ্বালা আছে বাদই গৰম লাগা কাৰণে মই এবাৰ খাবা গৈছিলো নহয় গোটেই চকুৱে মুখে ধৰছি চেনি খালি ভাল হয় নেকি ও বজ্জা জ্বালা বাপা ভাল পাবি দে হুমাই শুনচোন আমাৰ আপাৰ কথা গিলে হানত ডালমে কুছ কালা হেন লাগছি আয়াই পুছি আয়া আয়ো ওই মে ডৰা পুৰা গছি আয়া ওই আয়া 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 কি হলে এই কি উচিতৰ আয়া মোৰ লেট্ৰিন কৰা লাগছিল মই দংকলৰ পৰা পানী আনিছিলো আনি মই লেট্ৰিন কৰি ধুইছো তাৰ পিছত তামাম পিছত ধৰি আছে ইয়ে বেং দংকলৰ পানীত ঝালা ইয়ে বেং এইটো বাৰু কাৰ কাম হ'ব দংকলত ঝালা দিছি ৰ কেছটো কিন্তু মই ইনকুৱাৰী কৰিব লাগিব এই ধুই লবি যা মই পুখুৰীত বহিবা লাগিব মই দংকলটো চামগে হুই অকণ বিৰাট ভাল হৈছে তোক নেদিও আৰু বাৰে বাৰে এজাকলৈ কৰছি দিব চিত্ৰে কিনো মানুহ এইটো আজি বিয়াৰ বতৰ বিয়াৰ বতৰ হ'লে কিমান মানুহ আছে হ'ব দে এইটোত পানী আছে না পানী আছে কি গা ধুবি নেকি তই ভাত চাত বনাই উঠি গা ধুব লাগিব ভাল হৈছে সেইফালে একো নাই এইটো চিনি নেকি হ'ব দে পিছে তই পিছে কি কৰিবি চিনি নিনো নহয় তই বিৰাট ভাল দেই মই ভালে আৰু দিছো নাই আৰু দিবা নোৱাৰো এক পিচ দিবি মাংস ঠিক আছে আৰু নাবি দেই এই ইফালে মাছি কোন পাই কোনে ন থিয়েটাৰে তোক নাচি বোলে মোক কোনেও মাতা নাই থিয়েটাৰে কোনে মাছি অকণ শুনছো এইতে আছে ৰ বাদিম কৈছো তোক মাছি যা আৰু নাখাবি দেই খাওয়া বেশি হয়ে গেছে গা কেউ দেখে নাই তো 1 2 3 4 5 6 7 8 বা ইয়ামান লাইট বুগাও লাইট ৰঙাও লাইট বেটাতে 2 নম্বৰী টকা দি কিনছি ভিতৰতো বহিব নোৱাৰো বাহিৰতে বহি লওঁ ৰ আপা কি কৰি আছা গাড়ী যাই আছো গাড়ী চাইছা গাড়ী দেখা নাই দেখছো এনাই গাড়ী দেখা নাই বাপ্পা ঐ দেখছা IND ইণ্ডিয়া ইণ্ডিয়া AS 250 নহয় সেইটো দি নেকি দি সেইটো নীলাগড় পৰা 50 দেখি 310 সি স্কৰ্পিঅ নহয় এইটো কি স্কৰ্পিঅ হে যি নহওক দে এতিয়া হেগলাখান মোক ভুল ধৰি লাভ নাই তই এতিয়া কিবা খাবা চাবা পাইছে নাই খাবা দিয়ে নাই নাই দিয়ে তেনেহ'লে ইউ আৰ লগত গো ইমিডিয়েট কুইক একশ্যন দিছ খাবা দিম ইটে ননচেন্স গো
কি হলো ওরে বাবা ও মনে গা আগুন ধরছে ওরে বাবা ওরে বাবা বাবা ইয়ার সে শান্তি নাই এটা থাকব পাৰে ৰ হাও ইছলাম দা কি আছি তোৰো তাৰ মানে পুচ্ছি হয় না 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 তার মানে তোমারও মরছে এ নাই নাই দে 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 থাক থাক ভালে কৈছ দে শুক না কেরে কবা না এই পৰি থাক পানীতে তই আমি যে এনে বইয়া রইছি রেজিয়ারে ঠকায় থিয়া বিয়া খাবার আইছি যে এই জন্য এগুলো হয়েছে আমারই হুকুস কুস বেশি কানে ধরছি আর জীবনে কোনো হানে বিয়া খাবার আয়া হাকবার যামু না ওই বিয়ই কিয়া কাঞ্চন তই কিয় নাকান্দিম এটাই ছোৱালী আজি ইমানে বুকুৰ মাজত ৰাখি পেলাই উৰাই দিব লগা হ'ল ওই বিয়ই তই নাকানবি তোৰ ছোৱালী মানে মোৰ ছোৱালী তোৰ ঘৰত থাকা মানে মোৰ ঘৰত থাকা তাই মোৰ ঘৰতে থাকো নহয় তই সদায় যাই থাকবি ককলে দিলো বেয়া লাগে আৰু ঐ খাবলা আগবঢ়াইছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া ফেনা সকলোৱে কয় ফেনাহে ল'ব হকিন্স প্ৰেছাৰ কুকাৰ অটল অটো এয়াৰটেল 4G আনন্দ লওক ফ্ৰী মিউজিক মুভিজ আৰু গেমছৰ ভিভেলছো কিসমিস পেলেটেলো গডৰেজ এয়াৰ পকেট হেপী বাথৰুম ডু ইউ ৱেস্পা শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে আয়ুৰুইন নিউট্ৰিগ্ৰেইন এংগেজ পাৰফিউম স্প্ৰে ক্ৰিয়েটেড বাই ইণ্টাৰনেশ্যনেল এক্সপাৰ্ট হিমানী নৱৰত্ন ঠাণ্ডা ঠাণ্ডা কুল কুল কুৰকুৰে পপকৰ্ন বডিকে ফেন ৰিলেক্স বাহামাছ ফ্ৰুট ফান কিটকেট সমীৰণ টি হিৰো ডুৱেট আৰু সুপাৰ ভেজমল 33 কেছ কালা সুৰক্ষিত কালে মেৰে বাল ভেজমল নে কিয়া কমাল ককলে দিলো বেয়া লাগে আৰু তইও কান্দা তুমি কিয়া কান্দছ তুমি তো কান্দছ কিবা হব নাকি তুমি যে কান্দি আছা একো নহয় কিয়া কান্দছা পিছে মোৰ ছোৱালী আজি যে উলিয়াই দিছো এই দুখতে কান্দছো বাবা ইটোৰ কাৰণে কান্দছা পিছলি আজি নেনুদে থাক পিছে তুই চাহা নালগে 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 বাবা দুখত কান্দছো তো আপি তো লৈ যা নহলে নাকান্দবি কান্দলি মই নেনং কিন্তু চাহাব দেৰি নকৰং যৌ সন্ধিয়া হলে দিগদাৰ হব নহয় আয়া যৌ চাহাব বল নাকান্দবি আই নাকান্দো ফটাকো লৈ যাব লাগব এতিয়া তই নাকান্দবি দে নাকান্দো দে বল চাহাব নাকান্দবি বিয়াখনত কিন্তু তামান মানুহ হৈছে ন মানুহ যিমান হৈছে গৰম উঠিছে তহঁতে খাৱা লোৱা কৰিলি ঠিকে আছে ইটা গেষ্টিকৰ বিয়া খালিয়ে নহ'ব নহয় তহঁতেও কিবা কৰি এটা এটা পচন্দ কৰি ল বুজি পাইছানে না হে মই ফেলত পাইছো ৰ বহি বিয়াত তন্তে পচন্দ কৰা যদি কৰ মোৰ কিন্তু আছে ভাই পাপ্পা ঐ কি কথা গিলাখান কৈ দে অ' বাই তহঁতে বহি আছা
তোৰ খালা হৈছিনে বুজি দে অ' পাটনাৰ এইটো মোৰ বাইদেউ নমস্কাৰ নমস্কাৰ আৰু ইয়াতে থকা গোটেইকেইটা বাইদেউ ঐ এই ৰ'লা বাই শুনচোন কি নহ'লে উঠি নাহে কিয়া না মানে ফ্ৰেছ হৈছোন কথা আছে কি কথা নোৱাই চেনি এন্তে যেনকে গুচি গেল কিবা আছে নেকি এন্তৰ মাজত ইয়ে ক'বা নৰো এই ৰহিলাটো মস্ত বদমাছৰ হাদ্দি নহয় কিবা লগাব পাৰে আমাৰ আপাক এইটো কিন্তু ভাল মক্কেল তামাম পেবা পাবি অ অ' ৰ'লা বাই এইটো কোনে চিনি পাইছে না নাই চিনি পোৱা মোৰ নাই পাটনাৰ লেপা সিং নমস্কাৰ 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 ভালনে তোমাৰ আছো ভালে তোমাৰ নামটো মোৰ নাম ৰহিলা হয় নেকি লগ পাই বহুত ভাল লাগিল ধন্যবাদ ধন্যবাদ থেংক ইউ ফোন নাম্বাৰটো পাম নেকি বাৰু মোৰ নাম্বাৰটো নে অঁ এই চালুৰ পৰাই লৈ ল'বা মোৰ তাৰ পাৰে অ। দে দিম দে থেংক ইউ হ'ব দে অ সখী তোৰ ভাইৰাও কিন্তু কম বস্তু নহয় দে এই ৰে সখী তুমি মোৰ ভাইটোক ধৰি কিয় কথা কৈ থাকা নকবা বুজছ মোৰ ভাই হেনে নহয় হলি তোমাৰ বান্ধৱী হ'ব পাৰে তথাপি বিশ্বাস নাই নহয় যাওঁ ৰ অ ৰহিলা তাতে কেইটামান ভাল আপা বহিছি যা আহি ফেলে যাচোন চাগে প্ৰেজেণ্ট কিমান উঠছি চাগে যা যা যাচোন যা লেকচাৰ মাৰবে আপি বিচাৰি পোৱা নাই তাইকহে পাইছে কি লেকচাৰ দি আছা তাতে কি লেকচাৰ দি আছা ভাত খোৱা হৈছে যদি ঘৰত যা গৰু ছাগল মুখা আছে চাগে যা যা তই কি কৰি আছা তে মই বান্ধৱী খাৰ লগত লেকচাৰ মাৰি আছো হয়নে? তোৰ নিচিনা আপিৰ লগত লেকচাৰ মই মাৰা নাই দোকানে নহয় লেকচা আগ গলতে মাৰি মুখ ভাঙি যাব পাছত তই যা ঘৰত যা হৈ যাম কি তুই তাৰা খাম কৰ দে উঠ আৰু কান্দিব নালাগে দে ওই বুদা নাথাকবি বুদা অলপ ধৈৰ্য ধৰ বিয়া নাপাবি দে মোৰতো ৰুলাৰ গাড়ীখন ঠিক কৰিছিলোঁ মই তাহাঁতে ক'লা ঠেলাখানে বোলে বেছি সন্মান পায় সেইকাৰণে ঠেলাতে আহিলোঁ ও বাবা কি হইলো কোনে গেছলা বেলা দুপুর হল এত দেরি যে আর তোমার কাপড় কানে এগুলো সব ভিজা যে কোনে গেছলা কি হইলো কিছু কো না দেখি মুহে তালা লাগলা নাকি না মানে রেজিয়ে কথাটা কইলে তুই খারাপই পাসনি আর কি রাগ করুম এ ভাই মাথা গরম হয়ে রইছে কোনে গেছলা কহ আমি গ্যাস্ট্রিকের বিয়ে গেছিলাম কি তুমি গ্যাস্ট্রিকের বিয়ে গেছলা কেন আমারে ফাঁকি দিয়া তুমি ঠয়া গেলা রেজিয়ে রাগ করিস না তুমি আমারে না দেহ নাই তো এগুলো সব ঘর মানে ভাঙা চালুক করে যাবুকা রেজিয়ে তেরি কি করে ঠিক নাই রেজিয়ে এই যে রেজিয়ে আমার চেতে গ্যাস্ট্রিকের বিয়ে গেছলা এগুলো ধুয়ে আনো আরে বাবা আরে আরে তোমার কি হইলো আরে আমি তোমারে মারি নাই তো আমি এমনাই মারছিলাম আরে তোমারে কি হইলো ও কোসে আয় রে আল্লাহ তুমি আমারে ছাইরা গেলো গা ওন আমার কি হইব আশীৰ্বাদ দিলোঁ সংসাৰখন ভালে ভালে যাক সুখেৰে ভৰি পৰক
ভৰি ধুনে মই একো নহয় দে সেইতৰে কিনো কৰাৰ তই আশীৰ্বাদ ল'ব আহিছে ৰাতিপুৱাই পুৱাই মৰা নহয় মই ভৰি ধুনে যে ঐ তই পুৱাই পুৱাই ক'ত যাবা ওলছে কাম অলপ আছে কিয়া কাম আছে হা তোক মৰ্ণিঙতে গৰুকেইটা ধৰাক দিয়ে তোক প্ৰধান কৰ্তব্য বুলি মই কোৱা নাছিলো হা তাকে এৰি ফেলে যি তই পেট চাৰবে যাবা ওলছা এই মিনিষ্টাৰৰ বেটা তুমি আমারে ছাইরা গেল গা অন আমার কি হইব তুমি মরো নাই তুমি এমনি ভাগ তুলছো হ্যাঁ না না আমি মরছি শেষবার জন্য তোরা দেখে গেলাম আহি হ্যাঁ তুমি ফাঁসায় গেল গা অন আমার কি হইব চাহটো গৰম হ'ব পাৰে কিন্তু বুঢ়া ৰাখিতে খায় তুই চাহা কে আমি যে সদায় নিমখ চাহ খাং ইগলে নিমখ কাই বনাইনো ক'ত পায় এই সাগৰৰ পানীৰ পৰা নিমখ পায় সাগৰৰ পানীৰ পে মা আকৌ যাবেন কি হলেছেন আমাৰ দংকলৰ পানী গিলেও নিমখ হয় না কি এই নহয় সাগৰৰ পানী থাকে ওপৰত জংঘলৰ পানী থাকে তলত হলে কেতিয়াবা বিক্ৰী কৰিব পাৰলো হয় না তৰে বঢ়িয়া আহিছা দে আশীৰ্বাদ দিলোঁ সংসাৰখন ভালে ভালে যাক সুখেৰে ভৰি পৰক ভৰি ধুনে মই একো নহয় দে সেইতৰে কিনো কৰাৰ তই আশীৰ্বাদ ল'ব আহিছে ৰাতিপুৱাই পুৱাই মৰা নহয় মই ভৰি ধুনে যে একো নহয় তুই চাহা কে ই যে আমাক ৰাতিপুৱাই সেৱা কৰলা কিয় কৰছিনো তেৰে আশীৰ্বাদ বিচাৰিছে তই দেখা নাই নেকি ৰঙিলী হয়তো ৰাতিপুৱাই গধূলি মোক সেৱা কৰে আশীৰ্বাদ বিচাৰে ক'তনো কৰে মই দেখোন একদিনো দেখা নাই তেৰে মৰাটো ৰাতিপুৱা ইমান দেৰিকে শুই থাকিলে ক'ত দেখাবি তই এতিয়া তইও ৰাতিপুৱাই পুৱাই সোনকালে উঠবা লাগিব সদায় কাৰবো নাকি সদায় কালি ভৰি ধুম সৰু হিলাৰ ভিনি আহ। এটা কাম কৰিবিচোন কিনো সময় অলপমান উলিয়াই আহ। ই আমাৰ জোৰণ ভাইহঁতৰ ঘৰৰ পৰা আহিবি যেচোন আহ। এই বিয়াত চব্জি আনিছিলো না আহ। ইমান বা পইচা দিবা আছে দি থৈ আহিবি তই নহ'লে বেয়া পাব না সেইটোতো হয় অ এই ৰাতিপুৱাই পুৱাই নাযাওঁ অলপ দেৰিকে যাওঁ নেকি হ'ব দে দেৰিকে গেলিও হ'ব কিন্তু দি আহিবি তই দিবাই লাগবতো গেছে তই এটা কাম কৰ কি তই গৰু দুটা পথাৰত দিয়ে ঘৰৰ বাকী থকা কামবিলাক কৰচোন মই নৰং দে চাহাব হা কালি মাত্ৰ মই বিয়া পাতছোং হে আজি কাম কৰিব হ'লেই না ঘৰতনো কি কৰিবি পিছে একো নকৰম হা তই যেনকে বিয়া পাতি কিনে চাহাব হৈ গেলি মইতো বিয়া পাতলুং না মইও চাহাব হৈ গেলুং ইতা না তোৰ নিচিনা আৰু এটা বিয়া পাতবা লাগবো হে তোৰ মৰাটো মূৰ্খ কথা বেছি কৰ তই হ'ব দে মই গৰু দুটাকে লৈ আহিম তই ঘৰতে থাক ৰচোন ৰ মই তেতিয়াৰ পৰা দেখাই নাছিলোঁ তই যে তিনিটা বান্ধিলি মূৰত কিয়া মই দেখোন কৈছিলুঙে হা দুটা মা দেউতা নামত আৰু এটা বিয়া হোৱাৰ পিছত বান্ধিম বুলি হা সেইকাৰণে এইটো জিলেবিৰ নামত বান্ধছোং তিনিটা খোপা হা এক বেটাক মই গৰুকেইটা ধৰাক দিবা দিছিলো পুৱাই পুৱাই তাৰ খবৰ নাই ভিনি ৰাখচোন ঐ তই পুৱাই পুৱাই ক'ত যাবা ওলছে কাম অলপ আছে কিয়া কাম আছে হা তোক মৰ্ণিঙতে গৰুকেইটা ধৰাক দিয়ে তোক প্ৰধান কৰ্তব্য বুলি মই কোৱা নাছিলো হা তাকে এৰি ফেলে যি তই পেট চাৰবে যাবা ওলছা এই মিনিষ্টাৰৰ বেটা তোক বহে বহে কোনি খোৱা বহে ঐ হাপা কি উৎকা কথা বকছা ঐ মই গৰু দৰখ দি পথাৰত থাকিলে কি হ'ব মই অলাচাম চুপাৰী সন্থাৰ সভাপতি হয় হা মই নেগেলি সন্থাৰ কাম কাজ নচলে নহয় তোৰ এগলা সন্থা চন্থা বাদ দি এতিয়াক লাগি তই কেইটকা ইনকাম কৰি দেখাইছা হা
আজিক লাগি দেখোন তই এক পেকেট বিস্কুটো আনি দেখুৱাব পৰা নাই এই ঘৰখনত। ঐ হাপা ইমান নেকলেছ নকৰিবি এই কিবা খং উঠবো পেকেটে পেকেটে বিস্কুট আনি ঘৰ ভৰাই দিম হা? তোৰ সলনি অকল বিস্কুটকে খাম গলত সোপা লাগিলে কিন্তু মোক নকবি নকাও ঐ নীলেশ ভিনী তোৰ এগলা ফাটা ৰিক্সাৰ মোৰ আগত কৈ লাভ নাই। ঐ কালি বোলে তই সেন্দুৰৰ টেমাটো আনবাক লাগি বাৰ্তা পাই 10 টকা খুজি নিছে ঐ হা পকেটত নাই তাৰ 8 টকা সি ফাটা লেভেল দে মোৰ আগত। ঐ হাপা লেবেল আছে কাৰণেতো লেবেলৰ কথা কৈছো কোনে ক'লা ঐ বাই এটাৰ পৰা 10 টকা নিয়া বুলি এইগিলা চব মিছা কথা হয় নেকি বাক ইতে মাতি ফেলে প্ৰমাণ কৰি দোষে দি আছো ৰ মই। বাই 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 কৰিব নালাগে দে এটা দিয়ে কপালো কেনকে কৰা এটা দি একো নহয় দে মই দিব লাগব নেকি এটা দিং হ এটা কৰি লাহেকে দিম পা কি ভাবি আছা এ নাই আকৌ ভাবা নাই। তই তাৰ মানে আমাৰ বাইৰ ভাল খবৰটো গম পাইছা আগতে ঐ খাবলা আগবঢ়ালে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া ফেনা সকলোৱে কয় ফেনাহে ল'ব হকিন্স প্ৰেছাৰ কুকাৰ অটল অটো এয়াৰটেল 4G আনন্দ লওক ফ্ৰী মিউজিক মুভিজ আৰু গেমছৰ ভিভেলছো কিসমিস পেলেটালো গডৰেজ এয়াৰ পকেট হেপী বাথৰুম ডু ইউ ৱেস্পা শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে আয়ুৰুইন নিউট্ৰিগ্ৰেইন এংগেজ পাৰফিউম স্প্ৰে ক্ৰিয়েটেড বাই ইণ্টাৰনেশ্যনেল এক্সপাৰ্ট হিমানী নৱৰত্ন ঠাণ্ডা ঠাণ্ডা কুল কুল কুৰকুৰে পপকৰ্ন বডিকে ফেন ৰিলেক্স বাহামাছ ফ্ৰুট ফান কিটকেট समीरण टी हीरो डुएट और सुपर वेस्मॉल 33 केस काला सुरक्षित काले मेरे बाल वेस्मॉल ने किया कमाल।